আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। হিংসা আৰু জাতিগত বিভাজনৰ ইতিহাসেৰে দাগ পৰা ভূমি মণিপুৰলৈ স্বাগতম। আজি ই দুটা তীব্ৰ সংৰক্ষিত অঞ্চলত বিভক্ত হৈ থিয় দিছে। নিম্নভূমি আৰু উপত্যকাত বেটেইসকলে দখল ৰাখে, আনহাতে কুকিসকলে পাহাৰবোৰত নিয়ন্ত্ৰণ কৰে। ইজনে সিজনৰ ভূখণ্ড পাৰ হৈ যোৱাটো প্ৰায় মৃত্যুৰ শাস্তি বুলি গণ্য কৰা হৈছে। আহক আমি একেলগে ইয়াৰ কাৰণ কি, মণিপুৰতনো একজেক্টলি হৈছে কি, তাৰে গভীৰ বিশ্লেষণ আগবঢ়াওঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। সাহসীয় ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োটা পৰিস্থিতি উন্নতি ঘটিছে বুলি আশ্বাস দিয়াৰ পিছতো স্থলভাগৰ বাস্তৱতাই বেলেগ কাহিনী কৰে। কাৰফিউ আৰু নিষেধাজ্ঞাই এতিয়া ৰাজ্যখনক উল্লেখযোগ্য অংশক আগুৰি ধৰিছে। সঘনাই ইণ্টাৰনেট বন্ধ হোৱাৰ ফলত যোগাযোগ বিঘ্নিত হৈ আছে। অতিৰিক্ত সেৱা আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰাৰ ফলত উত্তেজনা বৃদ্ধি পাইছে, আনহাতে দুয়োপক্ষই ভিজিলেন্স সশস্ত্ৰ গোটত উত্থান ঘটিছে। দুখৰ বিষয় এই যে সংঘৰ্ষ অব্যাহত আছে। প্ৰতি সপ্তাহৰ লগে লগে অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়ে। বিশ্লেষকসকলে সকীয়াই দিছে যে শান্তি পুনৰুদ্ধাৰৰ বাবে চৰকাৰৰ প্ৰচেষ্টা বহুলংঘীন হৈছে আৰু এই পৰিস্থিতিয়ে ভাৰতৰ অস্থিৰ উত্তৰ পূব অঞ্চলৰ অন্য ৰাজ্যসমূহ সম্ভাৱনাময়ভাৱে অস্থিৰ কৰি তুলিব পাৰে। মেটেই আধিপত্য থকা মণিপুৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কুকি নেতাসকলৰ মাজত ব্যাপক অনাস্থাৰ সৃষ্টি কৰিছে। আশ্চৰ্যজনকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংঘাতৰ সন্দৰ্ভত ৰাজহুৱাভাৱে মৌনতা অৱলম্বন কৰিছে। কেৱল গৃহমন্ত্ৰী অমিত শ্বাহে এনেই ভ্ৰমণ কৰিছিল যদিও উত্তেজনা দূৰ কৰিবলৈ বিশেষ একো কৰিব নোৱাৰিলে। এই অশান্তিৰ জ্বলোৱা চাকিটোৱে আছিল মেটেই সম্প্ৰদায়ৰ জনজাতীয় মৰ্যাদা প্ৰদান কৰা ৰাজ্যিক আদালতৰ ৰায়। পিছলৈ উচ্চতম ন্যায়ালয়ে বাতিল কৰা এই সিদ্ধান্তক জাতিগত সংঘৰ্ষ আৰু বিদ্ৰোহৰ বাবে অচিনাকি ৰাজ্য এখনে ইতিমধ্যে অস্থিৰ পৰিস্থিতিলৈ সৃষ্টি কৰিলে। 2021 চনত চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত হোৱা সামৰিক অভ্যুত্থানে উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছিল, কাৰণ কুকিসকলৰ সৈতে জাতিগতভাৱে মিত্ৰতা আৰু হাজাৰ হাজাৰ শৰণাৰ্থীক মিজোৰাম আৰু মণিপুৰত আশ্ৰয় বিচাৰিছিল, যাৰ ফলত মেটেইসকলৰ মাজত সম্ভাৱ্য স্থানচ্যুতিৰ আশংকা বৃদ্ধি পাইছিল। মে' মাহৰ আৰম্ভণিতে কুকি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ দ্ৰুতগতিত হিংসাত্মক ৰূপত পৰিণত হয়, যাৰ ফলত বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ঘৰ দুৱাৰ, দোকান, উপাসনাস্থলী আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস হৈ পৰিল আৰু মৃত্যুৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পালে। আইন শৃংখলা ভংগ হোৱাৰ সাক্ষী হৈ পৰে। আৰক্ষীৰ অস্ত্ৰ ভাণ্ডাৰৰ পৰা লুটপাট কৰি অস্ত্ৰ-শস্ত্ৰৰ ৰাজপথত অৰাজকতাৰ সৃষ্টি কৰাৰ অৰিহণা যোগাইছে। দুয়োপক্ষই এতিয়া নিজকে শিপাইছে, প্ৰতিৰক্ষামূলক দল গঠন কৰিছে, সশস্ত্ৰ ভিজিলেন্স নিজৰ ভূখণ্ডত সুদৃঢ় কৰিছে। মেটেই গাঁওসমূহে কৃষক আৰু শিক্ষক, স্থানীয় ব্যৱসায়িক গঠিত গাঁও প্ৰতিৰক্ষা স্বেচ্ছাসেৱক গঠন কৰিছে, আনহাতে কুকি সম্প্ৰদায়সমূহে নিজৰ সীমান্তৰ পহৰা দি থিয় দিছে। এসময়ত তেওঁলোকে সংযোগ কৰা পথটো এটা নিজান বাফাৰ জন হিচাপত পৰিণত হৈছে, য'ত সামৰিক বাহিনীৰ লোক পহৰা দিছে। বিশৃংখলতাৰ মাজত দুটা সম্প্ৰদায়ৰ কণ্ঠৰ উন্মোচন ঘটে। কুকি স্থানীয় লোকসকলক ভাবুকি আৰু প্ৰান্তীয়তা অনুভৱ কৰি ব্যৱস্থাগত আইনৰ ইতিহাসৰ উল্লেখ কৰি স্বাধীন কুকি ৰাষ্ট্ৰৰ আহ্বান জনাইছে, আনহাতে মেটেই গোষ্ঠীসকলে যিকোনো বিভাজনৰ দৃঢ় বিৰোধিতা কৰে। ইয়াক নিজৰ পৰিচয় বুলি ভাবুকি হিচাপে লয়, কিয়নো যিকোনো মূল্যৰ বিনিময়ত নিজৰ মাটি ৰক্ষা কৰিবলৈ সাজু। আনহাতে মণিপুৰত দুটা সম্প্ৰদায় বাস কৰে, এটা হৈছে মেটেই সম্প্ৰদায় আৰু এটা হৈছে কুকি সম্প্ৰদায়। যদিও কিছুমানে এই সংঘৰ্ষত ধৰ্মীয় চশমাৰে চিত্ৰিত কৰিবলৈ চেষ্টা কৰিব পাৰে, মেটেইসকল আছিল হিন্দু আৰু কুকিসকল খ্ৰীষ্টান। এই অশান্তি ধৰ্মৰ বিষয়ে নহয় বুলি স্থলভাগৰ মানুহে দৃঢ়তাৰে কয়। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ জড়িত পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তোলে। ইয়াৰ সেনাৰ মেটেইসকলক সমৰ্থন কৰে আৰু বিদ্ৰোহী যোদ্ধাসকলক কুকিসকলক সহায় কৰে। ম্যানমাৰৰ পৰা মণিপুৰলৈ অস্ত্ৰ-শস্ত্ৰ প্ৰৱাহে সংঘাতৰ জুইৰ ইন্ধন যোগাইছে। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে দুয়োপক্ষই নিৰ্মাণ কৰা জংকাৰ আৰু প্ৰতিৰক্ষামূলক দলৰ পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে যদিও কুকি নেতাসকলে এনে কাৰ্যক যুদ্ধৰ প্ৰস্তুতি বুলি গণ্য কৰি দৃঢ় বিৰোধিতা কৰিছে। উত্তেজনা অব্যাহত থকাৰ লগে লগে মণিপুৰৰ জনসাধাৰণে শান্তি, নিৰাপত্তা আৰু ঐক্যবদ্ধ ভৱিষ্যতৰ বাবে হাহাকাৰ কৰি ক্ৰছ ফায়াৰত আবদ্ধ হৈ পৰে। চৰকাৰ আৰু সম্প্ৰদায়ৰ নেতাকে ধৰি সকলো অংশীদাৰকে আন্তৰিক আলোচনাত লিপ্ত হোৱা আৰু স্থানীয় সমাধান বিচৰাটো অতি প্ৰয়োজন। শান্তিৰ দিশত মণিপুৰৰ যাত্ৰাৰ বাবে এই সংঘাতৰ মূল কাৰণসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সহানুভূতি আৰু বুজাবুজি আৰু প্ৰকৃত দায়বদ্ধতাৰ প্ৰয়োজন। আহক আমি একেলগে থিয় দিওঁ, মণিপুৰৰ জনসাধাৰণ আৰু তেওঁলোকৰ সমন্বয়ৰ ঐক্যৰ সন্ধানত সমৰ্থন কৰোঁ। মণিপুৰে নিজেই অতীতৰ দাগবোৰৰ ওপৰত উঠিব, মিলন, পাৰম্পৰিক সন্মান আৰু সহাৱস্থানেৰে চিহ্নিত ভৱিষ্যতক আঁকোৱালি ল'ব। আহক আমি একেলগে এনে এখন পৃথিৱীৰ বাবে চেষ্টা কৰোঁ, য'ত সংঘাতৰ সমাধান সংলাপৰ জৰিয়তে হয়, য'ত মানৱতাৰ সজীৱ হয় আৰু ইয়াক সকলো বৈচিত্ৰ্যময় উদযাপন কৰা হয়। মণিপুৰৰ মাজমজিয়া ভূখণ্ডৰ বাবে যুদ্ধ চলি আছে, কিয়নো মেটেই আৰু কুকিসকলে ৰাজ্যখনক বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়া সংগ্ৰামত শিং বন্ধ কৰি দিয়ে। বিশৃংখলতাৰ মাজত দুয়োপক্ষৰ কণ্ঠ নিজৰ সংকল্প প্ৰকাশ কৰে, কাৰণ বন্দুক স্থাপন কৰা হয়।
জংকাৰ নিৰ্মাণ কৰা হৈছে, যিয়ে আগতীয়া যুদ্ধৰ আকাংক্ষাই ইন্ধন যোগাইছিল। মেইতেইসকলৰ বাবে এই সংঘাতত ধৰ্মৰ বিষয় নহয়, বৰঞ্চ তেওঁলোকৰ পূৰ্বপুৰুষে স্থাপন কৰা কঠোৰ যুঁজৰ সীমা ৰক্ষাৰ বিষয়। জংকাৰৰ ভিতৰত বন্দুক ধৰি মণিপুৰক পৃথক কৰাত যিকোনো কথাৰে দৃঢ়তাৰে নাকচ কৰে, তাৰ পিছত হ'বলগীয়া ৰক্তপাতৰ সতৰ্কবাণী। কিছুমানে এই সংঘাতক ধৰ্মীয় পাৰ্থক্যৰ বাবে সাম্প্ৰদায়িক বুলি ক'বলৈ চেষ্টা কৰিব পাৰে, যদিও প্ৰত্যক্ষভাৱে প্ৰভাৱিত লোক হোৱাসকলৰ জোৰ দিয়ে যে ই ধৰ্মৰ বাহিৰলৈ গৈছে। মেইতেইসকলে প্ৰধানকৈ হিন্দু আৰু কুকিসকল খ্ৰীষ্টান। তেওঁলোকৰ সংগ্ৰামৰ বিশ্বাসৰ দ্বাৰা সংজ্ঞায়িত নহয়, মাটি, পৰিচয় আৰু জীয়াই থকাৰ যুদ্ধ। বিষয়বোৰ আৰু জটিল কৰি তুলিছে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ জড়িত। ম্যানমাৰৰ সামৰিক জান্তাই মেইতেইসকলক সমৰ্থন কৰাৰ বিপৰীতে বিদ্ৰোহী যোদ্ধাসকলক কুকিসকলৰ সৈতে মিলি যায়। ম্যানমাৰৰ পৰা মণিপুৰলৈ অটোমেটিক ৰাইফল, গ্ৰেনেড, ৰকেট লঞ্চকে ধৰি অস্ত্ৰ-শস্ত্ৰ প্ৰৱাহে সংঘাতৰ তীব্ৰতা বৃদ্ধি কৰিছে। বাতৰি অনুসৰি ম্যানমাৰৰ পৰা অহা উগ্ৰপন্থীয়ে সীমান্ত অতিক্ৰম কৰি বিৰোধী সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ চলাইছে। দুয়োপক্ষৰ গাঁও প্ৰতিৰক্ষা স্বেচ্ছাসেৱকৰ মাজত অটোমেটিক ৰাইফল সজ্জিত এই উগ্ৰপন্থীসকলৰ উপস্থিতিয়ে আৰু অধিক উত্তেজনা বৃদ্ধি কৰিছে। এই অস্থিৰ পৰিস্থিতিৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দুয়োপক্ষ নিৰ্মাণ কৰা জংকাৰ আৰু প্ৰতিৰক্ষা বাহিনীক পৰিষ্কাৰ কৰিব বুলি পৰিকল্পনা ঘোষণা কৰিছে। কিন্তু কুকি নেতাসকলে এই ব্যৱস্থাসমূহ শান্তিৰ দিশত পদক্ষেপ নহয়, যুদ্ধৰ প্ৰস্তুতি বুলিহে বিবেচনা কৰি বিৰোধিতা কৰিছে। জংকাৰত ফুটি উঠিছে বন্দুক স্থাপন কৰা হৈছে। মণিপুৰৰ জনসাধাৰণে অল আউট সংঘাতৰ সম্ভাৱনাৰ বাবে নিজকে সাজু কৰি তুলিছে। উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে নতুন দিল্লী আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো সম্প্ৰদায়ৰ নেতাই পৰিস্থিতিৰ মধ্যকাৰখনতাক চিনি পোৱাৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। মণিপুৰে এটা চৌহদত থিয় দিছে, য'ত হিংসা আৰু বিভাজনৰ ওপৰত আলোচনা আৰু বুজাবুজি প্ৰাধান্য থাকিব লাগে। সকলো অংশীদাৰকে একত্ৰিত হোৱা, ইজনে সিজনৰ অভিযোগ শুনা আৰু সকলো সম্প্ৰদায় শান্তিপূৰ্ণ সহাৱস্থান নিশ্চিত কৰা পথ বিচাৰি উলিওৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। এই সংঘাতে মানৱীয় খৰচক আমি পাহৰি নাযাওঁ। জীৱন হেৰুৱাই পেলোৱা, ঘৰ দুৱাৰ ধ্বংস হোৱা আৰু সম্প্ৰদায়ৰ ছিন্ন ভিন্ন হোৱা। মণিপুৰৰ এনে ভৱিষ্যতৰ যোগ্য নহয়। ইয়াৰ জনসাধাৰণে লাভৱান হ'ব পাৰে, য'ত মতানৈক্যৰ উদযাপন কৰা হয়, য'ত হিংসাৰ ওপৰত শান্তিৰ ৰাজত্ব কৰা হয়। মণিপুৰৰ ইতিহাস অধ্যয়নটো নেভিগেট কৰাৰ সময়ত শান্তি আৰু বুজাবুজিৰ আহ্বান আমাৰ চেনেলৰ ফালৰ পৰা। আহক আমি একেলগে এক সুন্দৰ ভৱিষ্যতৰ দিশত আগবাঢ়ো, যিয়ে ভৱিষ্যতে মণিপুৰৰ একত্ৰিত হৈ থিয় দিয়ে, প্ৰতিকূলৰ সন্মুখীনৰ আশা আৰু স্থিতিস্থাপকতাৰ পোহৰ ফুলায়। এই ভিডিঅ'টো বিনিময়ত যদি আপোনাৰ কিবা এটা বেনিফিট পোৱা যেন পাইছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নকৰে আৰু লগতে বেল আইকনটো বজাই দিব, যাতে ভৱিষ্যতে যিকোনো ভিডিঅ' দিলে আপুনি প্ৰথমবাৰৰ বাবে চাব পাৰে। আহক আমাৰ চেনেলটোক এটা ছাপোৰ্ট যোগাওঁ। আহক আমি সকলোৱে মণিপুৰৰ এই অশান্ত পৰিৱেশটোৰ পৰা শান্তিৰ পৰিৱেশলৈ উভতি যোৱাৰ দিশৰ কাৰণে এক পদক্ষেপ লওঁ একেলগে। আহক আমাৰ চেনেলটো লাইক কৰক আৰু এই ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰক, যাতে মণিপুৰৰ প্ৰতিজন মানুহে এটা আকৌ শান্তিৰ পৰিৱেশলৈ উভতি আহিব পাৰে।